নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম SSCED 2024 হিন্দী ছাবজেক্টটোৰ ওপৰত। হিন্দীৰ পৰা বহু ধৰণৰ কুৱেশ্যন উঠে। হিন্দীটো এটা ইজি ছাবজেক্ট হয়, হিন্দীত নম্বৰ উঠাটো বহুত এটা সহজ হয়। আৰু হিন্দীৰ আপোনাৰ প্ৰয়োজনীয়তা এই কাৰণতে আছে, কাৰণ হিন্দীটো বহুত মানে কি আমাৰ যেনেদৰে আমি কথাবিলাক কওঁ তেনেদৰে মানে কি সেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে সুধি দিয়ে। হিন্দীটো সেইবাবে ইজি হয়, ইংলিছটো অলপ হাৰ্ড হয় মোৰ হিচাপত। গতিকে আপুনি হিন্দীটোত বেছি গুৰুত্ব দিয়ক। হিন্দীটোত কৰিলে মানে কি আপোনাৰ ইজি হৈ যাব। যিমানে প্ৰেক্টিছ কৰিবা হিন্দীটো তোমাৰ ইজি হৈ যাব, ঠিক আছে। আমি তোমাৰ নিজৰ মানে কি বৰ্তমান তুমি চলি থকা অৱস্থালৈ হিন্দীৰ বাক্যশাৰী লৈ আহিবা, তেতিয়া তুমি তাত এডজাষ্ট কৰি লৈ হিন্দীটো আৰামত কৰিব পাৰিবা, ঠিক আছে। বুজি পালা? আৰু হিন্দীটোত নম্বৰ উঠালে মানে কি কম সময়ত আপুনি নম্বৰ উঠাব পাৰিব, কাৰণ ৰিজনিঙে টাইম খায়, মেথছটো বহুত লৈ হাৰ্ড পায়, বা জিকেট কমন পেলোৱাটো অত টান হয়, ঠিক আছে। বুজি পালা? গতিকে হিন্দীটো আপোনাৰ বাবে এটা বহুত মানে কি গুৰুত্বপূৰ্ণ ছাবজেক্ট। গতিকে হিন্দীটোত আপুনি গুৰুত্ব দিয়ক, ছাকচেছ লৈ আহক, ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যনটো আজি আমি আলোচনা কৰোঁ। दिया আছে যে जो देश व्यक्ति होता है वो कभी खाली नहीं बैठता, रिक्त स्थान की उचित विकल्प से पूर्ति कीजिए, ठीक है। जो देश व्यक्ति होता है ऑप्शन दिया আছে সুন্দৰ, আলসী, ভাৱহীন বা পৰিশ্ৰমী, ঠিক আছে। সুন্দৰ ব্যক্তি, দেখাত ভাল লগা ব্যক্তিজন আপুনি বহাই চাব এবাৰ, নিজে বহাই চাব। जो সুন্দৰ ব্যক্তি होता है वो कभी खाली नहीं बैठता, কিবা মিলা নাই, ঠিক আছে। সুন্দৰ ব্যক্তিজন এনেই বহি নাথাকে বুলি কৈছে। সুন্দৰ ব্যক্তিজন এনেই বহি নাথাকিবও পাৰে সি, গতিকে এইটো মিলা নাই, গতিকে এইটো অপশ্যন ভুল হৈ গ'ল। আলসী ব্যক্তি, আলসী মানে কি হৈছে এলেহুৱা। এলেহুৱা, যিজন এলেহুৱা হয় তেখেতে এনেই বহি নাথাকে বুলি কৈছে। এলেহুৱাজন এনেওতো এনেই বহি থাকিব, ইয়াৰ কাম ধান্দা একো নাই, গতিকে বি অপশ্যনটো ভুল হৈ গ'ল। ভাৱহীন, ভাৱহীন মানে কি যিয়ে একো ভাবিব নোৱাৰে বা ভাবাৰ শক্তি নাই, তেনেহ'লে जो ভাৱহীন ব্যক্তি होता है वो कभी खाली नहीं बैठता, যিজনে ভাবিবলৈ একো নাই তেখেতে এনেইতো বহি থাকিব, হয় নহয়। গতিকে কি হ'ব, অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব। পৰিশ্ৰমী, जो পৰিশ্ৰমী ব্যক্তি होता है वो कभी खाली नहीं बैठता, মানে কি যিজন পৰিশ্ৰমী মানুহ তেখেতে এনেই বহি নাথাকে, কিবা নহয় কিবা এটা কৰিয়ে থাকে তেখেতে, ঠিক আছে। কোনটো শুদ্ধ হৈ যাব, অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব, ঠিক আছে। বুজি পালা? নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। नेक्स्ट क्वेश्चन तो दिया है रेखांकित शब्दों के लिए उचित विकल्प का चयन कीजिए, ठीक है। इते रेखांकित रेखार तलत कोनটো आस्थान दिছে, इते दिन आमार दिनर বাবে कोनটো বহিব বা সুধিছে, ঠিক আছে। गत रविवार को कौन सा दिन था, ठीक है। इते ऑप्शन दिছে बार, माह, वर्ष और तारीख, ठीक है। ऑप्शन नम्बर যদি আপুনি বহাই চাই, गत रविवार को कौन सा बार था, इते रविवार বুলি দিয়ে দিলে, গতিকে বাৰ হ'বই নোৱাৰে, হয় কি নহয়। গত ৰবিবাৰ, যোৱা ৰবিবাৰে কি বাৰ আছিল, এনে আমি যদি কাৰোবাক সোধে যোৱা ৰবিবাৰে কি বাৰ আছিল বুলি সুধিব জানো, বা আপুনি সুধিব নেকি যোৱা ৰবিবাৰে কি মাহ আছিল, বা আপুনি সুধিব নেকি যোৱা ৰবিবাৰে কি বৰ্ষ আছিল, গতিকে আপুনি কোন কি বুলি সুধিব, যোৱা ৰবিবাৰে কি তাৰিখ আছিল। এতিয়া কোনটো শুদ্ধ হৈ যাব, অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব। গত ৰবিবাৰ কো কোন সা তাৰিখ থা, শুদ্ধ হৈ যাব। আপুনি আকৌ এবাৰ মন কৰক, গত ৰবিবাৰ কো কোন সা বাৰ থা বুলি বুলি যিহেতু ৰবিবাৰ বুলি এবাৰ দিয়ে দিলে, ৰবিবাৰে কি বাৰ আছিল বুলি সুধিলেতো নহ'ব, ভুল হৈ যাব। মাহ, ৰবিবাৰটো মাহ হ'বই নোৱাৰে, গতিকে ৰবিবাৰ কো কোন সা মাহ থা নহয়, গতিকে বৰ্ষ নহয়, গতিকে কি হ'ব, যোৱা ৰবিবাৰে কিমান তাৰিখ আছিল ভাই, এইটো মানে কি শুদ্ধ হৈ যাব। সেই তেনেদৰে আপুনি মানে নিজৰ ৰিয়েল লাইফলৈ বস্তুটো লৈ আহিব, তাৰপিছত কৰি চাব, ইজি হৈ যাব বহুত, ঠিক আছে। বুজি পালা? नेक्स्ट क्वेश्चन समुद्र के पास जाते ही देश थकान गायब हो जाता है, रिक्त स्थान की उचित विकल्प से पूर्ति कीजिए, ठीक है। समुद्ৰৰ পাৰলৈ গ'লেই আধি থকান মানে কি আধাৰ কথা কৈছে, মানে কি আধা 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 মানে কি দুখ কষ্টবিলাক নোহোৱা হৈ যায়, ঠিক আছে। ইয়াতে তোমাক অধি, আধি, আধি আৰু আন্ধি, ঠিক আছে, চন্দ্ৰবিন্দুটো নহয় এনেও, গতিকে আপুনি এতিয়া চাব লাগে, অধিও নহয়, এতিয়া আধি আৰু আধি দীৰ্ঘিকাৰ হ'ব নে হস্যইকাৰ হ'ব, কোনটো আধি দিলে তোমাৰ শুদ্ধ হ'ব, এইটো অলপ মুখস্থ ৰাখিব লগা, অলপ ক্ৰিটিকেল, বাকী একো নাই, ঠিক আছে। ইয়াতে কোনটো শুদ্ধ হৈ যাব, ইয়াতে শুদ্ধ হৈ যাব অপশ্যন নম্বৰ চিটো, যিটো দীৰ্ঘইকাৰ আছে আধি, মানে কি সমুদ্ৰৰ পাৰলৈ গ'লেই আধা দুখ কষ্ট নোহোৱা হৈ যায়, ঠিক আছে। বুজি পালা? অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যন এটা লৈ লওঁ। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত শব্দ মে সে শুদ্ধ জ্ঞাত কিজিয়ে, শুদ্ধ এইবিলাক কুৱেশ্যন আহে, মানে কি শুদ্ধ বৰ্তনী আমাৰ PDF দিয়া হ'ব পেইড ক্লাছত। শুদ্ধ বৰ্তনী, ইয়াতে শুদ্ধ বৰ্তনী কোনটো হ'ব, আপুনি যদি চাই লক্ষ্য কৰে শুদ্ধ বৰ্তনী ইয়াতে কি হ'ব, পদ্ধতি, অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব, পদ্ধতি। আপুনি নিজে এবাৰ লিখি চাব, লিখি মানে কি যিটো আমাৰ PDF দিয়া হ'ব সেই PDFত যিটো
যিখন বা আপুনি যিখন কিতাপত প্ৰেক্টিছ কৰে সেই কিতাপখনত যিকেইটা ভুল আছে সেইকেইটা একেবাৰেই নাচাব, যিকেইটা শুদ্ধ আছে সেইকেইটা বাৰে বাৰে চাই থাকিব, এনেই শুদ্ধ হৈ যাব। আপোনাৰ দেখি পালে গম পাব পদ্ধতি এইবিলাক ভুলেই হৈ যাব, পদ্ধতি এইবিলাক নহয়, পদ্ধতি এইবিলাক ভুল হৈ যাব, ঠিক আছে। দীৰ্ঘইকাৰ নহয়, হ্ৰস্বইকাৰ হ'ব পদ্ধতি, অসমীয়াটো লিখি চাব আপুনি। তেতিয়াহ'লে মানে কি এবাৰ এবাৰ নিজে লিখি চাব, তেতিয়াহ'লে নিজে মানে কি বুজি পাব, মানে কি এনেদৰে লিখিলে ভুল হ'ব, এনেদৰে লিখিলে শুদ্ধ হ'ব, ঠিক আছে। বুজি পালা? নেক্সট কুৱেশ্যন লৈ লওঁ। নমস্কাৰ, SSCET 2024 বৰ্ষৰ বাবে আমাৰ এটা প্ৰাইভেট মেম্বাৰশ্বিপ ক্লাছ চলি আছে। যদি আপুনি জইন কৰিম বুলি ভাবিছে বা সম্পূৰ্ণ অসমীয়াত প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছে, তেতিয়াহ'লে তলৰ নম্বৰটো 60084835 এই নম্বৰটোত কণ্টেক্ট কৰি ল'ব। আৰু আমাৰ ক্লাছবোৰ এতিয়া চলিয়ে আছে, গতিকে আপুনি যিমান পাৰে সোনকাল কৰিব চেষ্টা কৰিব, ঠিক আছে। এতিয়া আপুনি হিন্দীৰ ক্লাছটো চাই লওক ভালদৰে। ধন্যবাদ। नेक्स्ट क्वेश्चन, ये देश मीठे नहीं है, रिक्त स्थान की उचित विकल्प से पूर्ति कीजिए, ठीक है। बीर बेर बार बेर, ठीक है। इते कोनটো শুদ্ধ হ'ব? ইয়াতে বীৰ নহয় যেহেতু, বাৰ নহয় যেহেতু, গতিকে বেৰ আৰু বেৰ, এই বেৰ দুটাৰ বি আৰু ডিৰ মাজত কোনোবা এটা শুদ্ধ হ'ব। ইয়াতে কোনটো শুদ্ধ হ'ব? অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব, অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব, ডিটো ভুল হৈ যাব। তে ইয়ে বেৰ মিঠে নেহি হে, ঠিক আছে। ইয়াতে কোনটো শুদ্ধ হ'ব? অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সটটো আমি লৈ লওঁ। नेक्स्ट 6 नम्बर, दिए गए मुहावरे का सही अर्थ ज्ञात कीजिए, नाम फैलाना, ठीक है। जो जेतिया तुम चाकरी पाबा, नाम फैलाना माने कि आगते जे कि चाकरी हले जे माने कि नाम तो फादिल हो जाए, अमुकर बोले चाकरी हल, अमुकर लड़ाजन चाकरी हल, ठीक है। मशहूर होना, ठीक है। अपना चाकरी हले कि हो जाबा? मशहूर हो जाबा। बहुत प्यार करना एनेও নহয়, उत्सुक होना নহয়, चौकाना होना নহয়। ऑप्शन नम्बर कोनটো শুদ্ধ হৈ যাব? ऑप्शन नम्बर ডিটো শুদ্ধ হৈ যাব। नाम फैलाना माने कि नामটো फादिल हो जातो, मशहूर होना माने कि जेटु कि বুলি কয় মানে কি ফাদিল হৈ যায় আৰু নামটো মানে কি, ঠিক আছে। नेक्स्ट क्वेश्चन এটা লৈ লওঁ। नेक्स्ट क्वेश्चन 7 নম্বৰ, সন্তোষী ব্যক্তি সদা দেশ रहते हैं, ঠিক আছে। সন্তোষী ব্যক্তিজন সদা क्या रहते हैं, रिक्त स्थान के लिए उचित विकल्प से पूर्ति कीजिए। কি হ'ব? ইয়াতে দিয়া আছে সুখী, অসফল, দুখী আৰু ব্যস্ত, ঠিক আছে। কি হ'ব? অসফল। অসফল মানে কি সন্তোষী ব্যক্তিজন অসফল হয় নেকি? নহয়। সন্তোষী মানে কি যিয়ে সুখ লাভ কৰিব পাৰিছে বা ভাল লাগি থাকে মনটো। দুখী ব্যক্তিজনে, সন্তোষী ব্যক্তিজন কেতিয়াও দুখী নাথাকে, ব্যস্তও নাথাকে। কি হ'ব তেতিয়া? সন্তোষী ব্যক্তিজন সদায় সুখী থাকে। অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। বুজি পালা? আকৌ এবাৰ চেষ্টা কৰা, নিজে এবাৰ ট্ৰাই কৰি লগাই চাবা, গোটেইকেইটা লগাই চাবা, যিটো শুদ্ধ যেন লাগে সেইটোৱে লগাই দিব, ঠিক আছে। সন্তোষী ব্যক্তি সদা দেশ रहते हैं, সন্তোষী ব্যক্তি অসফল হ'ব নেকি? নহ'ব। সন্তোষী ব্যক্তিজন দুখী হ'ব নেকি? নহয়। সন্তোষী ব্যক্তিজন ব্যস্ত থাকিব নেকি? নহয়। কোনটো শুদ্ধ হ'ব? সন্তোষী ব্যক্তিজন সদায় সুখী হৈ থাকিব। সন্তোষী ব্যক্তি সদা সুখী रहते हैं, ঠিক আছে। বুজি পালা? नेक्स्ट ले लो 8 नंबर, निम्नलिखित शब्दों में से शुद्ध बर्तनी का चयन कीजिए। बर्तनी शुद्ध बर्तनी लिखा आमार आहिबই, দুটা বা তিনিটাও আহে কোনোবাটো শিফটত, ঠিক আছে। ইয়াতে কোনটো শুদ্ধ হৈ যাব? কনিষ্ঠ, কনিষ্ঠ আৰু কনিষ্ঠ, ঠিক আছে। কোনটো শুদ্ধ হৈ যাব? আপুনি দেখিলেই গম পাব যে কনিষ্ঠ এইগিলা নহয়, সৈতেষ্ট নহয়। ইয়াতে কনিষ্ঠ আৰু কনিষ্ঠ, ইয়াতে দীৰ্ঘিকাৰ হ'ব নে হস্যইকাৰ হ'ব, সেইটোৱে তোমাক অলপ কনফিউজ কৰিব, ঠিক আছে। ইয়াতে কি হ'ব? কনিষ্ঠৰ দীৰ্ঘইকাৰ শুদ্ধ, হস্যইকাৰ শুদ্ধ হৈ যাব। অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব, ঠিক আছে। কনিষ্ঠ দীৰ্ঘইকাৰ নহয়, গতিকে হস্যইকাৰটো শুদ্ধ হৈ যাব। অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব। কনিষ্ঠ নহয়, কনিষ্ঠ, ঠিক আছে। কনিষ্ঠ মানে কি? সকলোতকৈ সৰু। नेक्स्ट क्वेश्चन, दुखी व्यक्ति स्वयं से डरता है, ठीक है। इस आशय के लिए लोकोक्ति है, ठीक है। लोकोक्ति তোমাক দিব দিছে। দুখী ব্যক্তি স্বয়ং সে ডৰতা হে, দুখী ব্যক্তিজনে নিজলৈও ভয় কৰে, মানে কি ভয় কৰে আৰু দুখী ব্যক্তি ভয় কৰে, ঠিক আছে। চলতি কা নাম গাড়ী নহয়, কালা অক্ষৰ ভেজ বৰাবৰ নহয়, ঘৰ কা ভেদি লংকা দাই নহয়, চোৰ কি দাড়ি মে তিনকা, ঠিক আছে। চোৰৰ বুকত ভয় বুলি যে কয় সেইটোৱে। দুখী ব্যক্তি স্বয়ং সে ডৰতা হে, দুখী ব্যক্তিয়ে নিজকো ভয় কৰে বা ভয় কৰে, গতিকে কি হ'ব? চোৰ কি দাড়ি মে তিনকা, মানে কি চোৰৰ বুকত ভয় বা চোৰে ভয় কৰে, হয় নহয়। চোৰবিলাকে ভয় কৰে, মানে কি চোৰ কৰিব যাওঁতে ভয় থাকে, কেতিয়া ধৰা পৰোঁ, কেতিয়াবা কি হৈ যায়, ক'ত গেৰেণ্টি নাই, ঠিক আছে। তেনেদৰে চোৰ কি দাড়ি মে তিনকা, অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব। বুজি পালা? অপশ্যন নম্বৰ ডিটো শুদ্ধ। नेक्स्ट क्वेश्चन ले लो, हमने सदा तुम्हें अपना समझा देश नहीं, वाक्यों में से
रेखांकित शब्द का उचित विलोम शब्द ज्ञात कीजिए ठीक আছে ইয়াতে আমাক अपना যেটো अपना দিয়া আছে हमने सदा तुम्हें अपना समझा এই अपना শব্দটোৰ বিপৰীতাৰ্থক শব্দ আমাক লিখিব দিছে ঠিক আছে এন্টোনিম গতিকে अपनाৰ বিপৰীত কি হ'ব अपनाৰ বিপৰীত तुम्हारा হ'ব জানো নহয় अपनार विपरीत बुरा হ'ব জানো নহয় अपनार विपरीत धनवान হ'ব জানো নহয় কি হ'ব অপচন নম্বৰ সি পৰায়া ঠিক আছে हमने सदा तुम्हें अपना समझा पराया नहीं আপুনি যদি এবাৰ বাক্যকেইটা লগাইও চাই তেতিয়াও বুজি পাবা ঠিক আছে हमने सदा तुम्हें अपना समझा तुम्हारा नहीं হ'ব নেকি নহয় ভাই हमने सदा तुम्हें अपना समझा बुरा नहीं ঠিক আছে বুৰা নহয় আচ্ছা যদি हमने तुम्हें अच्छा ইয়াতে যদি আপনাৰ জায়গাত আচ্ছা ৰাখিলে তেতিয়া হলে বুৰাটো শুদ্ধ হৈ গ'ল ঠিক আছে এটা हमने सदा तुम्हें धनवान समझा अपना समझा धनवान नहीं ठीक আছে তেটো নহয় ঠিক আছে কোনটো শুদ্ধ হ'ব हमने सदा तुम्हें अपना समझा पराया नहीं মই তোমাক সদায় নিজৰ বুলি ভাবিছো বেলেগৰ বুলি ভাবা নাই ঠিক আছে বুজি পালা নেক্সট কোৱেশ্চন লৈ লম नेक्स्ट क्वेश्चन दी আছে फूल का पर्यायवाची नहीं है फूल का पर्यायवाची नहीं है আসলতে মন কৰিবা ইয়াতে যদি তুমি পটককে एग्जाम হলত গৈ কেতিয়াবা এনেকুৱা হয় फूल का पर्यायवाची नहीं है তো যদি তুমি নপঢ়া কৈ फूल का पर्यायवाची বুলি খিনি যদি পঢ়ি সুমনটো পাই যা বা পুষ্পটো পাই যা তেলে এটো শুদ্ধ হ'ব বুলি ফটকে তুমি মানে ক্লিক কৰি দিবা ঠিক আছে গতিকে প্ৰশ্নটো ধ্যান দি এবাৰ পঢ়িবা প্ৰশ্নটো আসলতে খুদিছে কি ইয়াতে খুদিছে फूल का पर्यायवाची नहीं है ঠিক আছে ইয়াতে যদি তুমি এবাৰ ভুল কৰিলে হয় তেতিয়ালে সুমনো শুদ্ধ হয় পুষ্পও শুদ্ধ হয় কুসুমো শুদ্ধ হয় কি নহয় গতিকে তনুজাটো হে বেলেগ হয় সেইবে তুমি লক্ষ্য কৰিবা মানে কি যেতিয়া एग्जाम হলত বহিবা প্ৰশ্নটো ভালদৰে এবাৰ পঢ়ি লবা ফুল কা ইয়াতে কি উঠিছে ফুল কা पर्यायवाची नहीं है এটা কি নহয় এটা তনুজা নহয় তনুজা মানে কি তনুজা মানে আছে বেটি পুত্ৰী বা কন্যা তেনেকুৱা ঠিক আছে গতিকে সুমন পুষ্প কুসুম আৰু দুহিতা বুলিও কয় বাৰু তনুজাক দুহিতা বেটি পুত্ৰী কন্যা ঠিক আছে এইবিলাক হৈছে তনুজাৰ সমাৰ্থক শব্দ গতিকে এটা ফুলৰ সমাৰ্থক শব্দ কি সুমন পুষ্প কুসুম এইবিলাক হৈছে ফুলৰ সমাৰ্থক শব্দ ঠিক আছে গতিকে আমাৰ এটা প্ৰশ্নটো আহিছিলে ফুল কা पर्यायवाची नहीं है তেতিয়া হলে অপচন নম্বৰ সি টো শুদ্ধ হৈ যাব তনুজা ঠিক আছে বুজি পালা नेक्स्ट क्वेश्चन इस संक्षिप्त गद्यांश की देश व्याख्या कीजिए वाक्य में से रेखांकित शब्द का उचित विलोम शब्द ज्ञात कीजिए ठीक আছে ইয়াতে যেটো সংক্ষিপ্ত দিয়া আছে সংক্ষিপ্ত মানে কি চমুকৈ বা কম চমুকৈ বুজাই দিয়া বা একেবাৰে কম কৈ তেনেকুৱা সংক্ষিপ্ত ঠিক আছে ইস সংক্ষিপ্ত গদ্যাংশ কি দেশ ব্যাখ্যা कीजिए ইস সংক্ষিপ্ত গদ্যাংশ কি যেটো আমাৰ সংক্ষিপ্ত সেই সংক্ষিপ্তৰ বিলোম লিখিব দিছে সংক্ষিপ্তৰ বিলোম কি সৰল নহয় अपने शब्द में এইবিলাক নহয় ভাৱপূৰ্ণ নহয় কি হ'ব সংক্ষিপ্ত বিপৰীত কি হ'ব বিস্তৃত বা বহল অৰ্থ ঠিক আছে ইয়াতে হ'ব এটা ইস সংক্ষিপ্ত গদ্যাংশ কি বিস্তৃত ব্যাখ্যা कीजिए ঠিক আছে মানে কি সংক্ষিপ্ত গদ্যাংশটোৰ মানে কি বিস্তৃত মানে কি সৰুকৈ এই গদ্যাংশটোৰ বহলাই তুমি লিখি দিয়া আমাৰ যে কেতিয়াবা প্ৰশ্ন আহিছিল অসমীয়াত ভাৱ বহলাই লিখা কিবা বহলাই লিখা ঠিক আছে হেতু এতিয়া ইস সংক্ষিপ্ত গদ্যাংশ কি বিস্তৃত জ্ঞাত कीजिए ঠিক আছে বুজি পালা नेक्स्ट क्वेश्चन दी আছে किनारा शब्द का पर्यायवाची है किनारा शब्दर पर्यायवाची कोनটো হ'ব किनारा शब्दर ইয়াতে पर्यायवाची হ'ব অপচন নম্বৰ এ টো শুদ্ধ হৈ যাব কুল ঠিক আছে এই কুলটো মানে কি এই কুলটো শুদ্ধ হৈ যাব কিনারা শব্দ কুলৰ আৰু কি কুল মানে কি আসলতে কুল মানে হৈছে চোৰ কি কংগাৰ বুলি কয় পুলিন বুলি কয় ঠিক আছে এটা যেটো ময়ংক আছে ময়ংক মানে চন্দ্ৰমা শশী বা এইটো কুল মানে হৈছে আকৌ পৰিবাৰ বা খানদান ঠিক আছে এটো দৰ্প মানে হৈছে অহংকাৰ গতিকে অপচন নম্বৰ কোনটো শুদ্ধ হৈ যাব অপচন নম্বৰ এ টো শুদ্ধ হৈ যাব ঠিক আছে বুজি পালা नेक्स्ट क्वेश्चन रेखांकित शब्दों के लिए उचित विकल्प का चयन कीजिए ठीक है समूचे भारत में खुशी का लहर दौड़ गई माने कि सम्पूर्ण भारतते माने कि खुशी का लहर दौड़ गई যদি আমাৰ 19 তাৰিখে ইন্ডিয়া ওয়ার্ল্ড কাপত জিকি গল হয় তেতিয়া হলে মানে কি আমাৰ মানে যেতিয়া আমি নিউজিল্যান্ডৰ লগতো জনিবা জিকি সেমিফাইনাল জিকিছিলো তেতিয়া তো দেৱালী নোহোৱাই দেৱালী নিচিনা লাগিছিলে ফটকা মাৰিছিলে ঠিক আছে হয় নহয় গতিকে সমুচে ভাৰত মে খুশি কি লহৰ দৌৰ গই মানে কি হেতু এতিয়া যেটো তোমাক আস্থানি দিছে হেতু মানে কি হয়তো মানে কি চেঞ্জ কৰি দিব ঠিক আছে কম ভাৰত মে কম হ'ব নেকি তুমি এবাৰ নিজে কৰি চাবা কম হ'ব জানো কম এনেও নহয় কম ভাৰত মে খুশি কি লহৰ দৌৰ গই নহয় ঘনে ভাৰত মে জংগল নেকি ভাৰতখন কিবা ঘনে ভাৰত মে খুশি যদি জংগলৰ কথা কিবা দেখালো তেতিয়া ঘনে হল হয় ঘনে ভাৰত মে খুশি কি লহৰ বিলাক নহয় সম্পূৰ্ণ হ'ব ঠিক আছে সাৰেও নহয় ইয়াতে কি হ'ব সম্পূৰ্ণ মানে কি সম্পূৰ্ণ ভাৰতবৰ্ষতে খুশিৰ লহৰ উঠিছিল ঠিক আছে যেদিনা নিউজিল্যান্ডৰ লগত ইন্ডিয়া জিকিছিল ঠিক আছে বুজি পালা नेक्स्ट क्वेश्चन 15 नंबर नेक्स्ट क्वेश्चन दिया है हाथी के पीठ पर रखे जाने वाले आसन के लिए शुद्ध शब्द क्या है ठीक है
হাতীৰ এইটো যিটো বক্তৰ আছে অপশ্যন নম্বৰ ডি, এইটো বক্তৰ মানে কি আমাৰ এই যে কবচ বুলি কয়, এই মানে কি ভাৱৰীয়া চাৱৰীয়াবিলাকত যে পিন্ধে বুকত তেনেকুৱা, বা এই বাহুবলীত যে বাহুবলীয়ে পিন্ধিছিলে তেনেকুৱাটো কি বুলি কয়, বক্তৰ বুলি কয়। ঠিক আছে। আৰু তোমাৰ এতিয়া আমাৰ হাতীটোৰ পিঠিত থকাটো কি বুলি কয়, হাতীটোৰ পিঠিত হিদা বুলি কয়। ঠিক আছে। জিন বুলি কয় কাক, জিনটো ভুল হৈ যাব, জিনটো উট আৰু ঘোঁৰাৰ ওপৰত যি বহি পেলাই ঘোঁৰ চাবাৰীবিলাক যে ঘোঁৰা চলায় সেইটোক জিন বুলি কয়। আৰু হিদা বুলি কয় হাতীৰ ওপৰত থকাটো, কাঠিটো বা কি বস্তু নাজানো। আৰু বক্তৰটো হৈছে মানে কবচ বা বাহুবলীয়ে পিন্ধা সেই বুকত লগোৱা সেই বস্তুটো, সেইটোক বক্তৰ বুলি কয়। ঠিক আছে। ইয়াতে এতিয়া শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব, হাতীকে পিঠ पर रखे जाने वाले आसन को हुदा कहते हैं। ठीक है, बुझी पाला। नेक्स्ट क्वेश्चन दिया निम्नलिखित वाक्य में त्रुटि वाले भाग को चयन कीजिए। ठीक है, दिया पति पत्नी आई है, এতিয়া কোনটো ভুল হ'ব, पति पत्नीत ভুল নাই একো, आई हेत ভুল নাই একো। ঠিক আছে, গতিকে কৈ ত্ৰুটি নিহিয়ে নহয়, ইয়াতে ভুল আছে। পতি পত্নী যিহেতু এক বচনৰ পৰা বহু বচন হৈ গ'ল, যদি ইয়াতে পত্নী আইহে অকল যদি বা পতি আইহে তেতিয়াহ'লে এটা হ'লে আইহে হ'ল হয়। ঠিক আছে, তেতিয়াহ'লে ইয়াতে এতিয়া কি হ'ব, পতি পত্নী আইহে হ'ব। ঠিক আছে, কাৰণ ইয়াতে এজন নহয় দুজন আছে। ঠিক আছে, গতিকে পতি পত্নী আইহে আমাৰ ভুলটো হৈ যাব, অপশ্যন নম্বৰ বিটো ভুল হৈ যাব। এইটোত ভুল আছে, এইটো আই হ'ব নালাগে, আইয়ে হ'ব লগা। ঠিক আছে, পতি পত্নী আইহে নহয়, পতি পত্নী আইহে হ'ব। ঠিক আছে, বুজি পালা। नेक्स्ट क्वेश्चन, उचित अनुचित का ज्ञान रखने वाला वाक्यांश के लिए सही शब्द है। कि हम ये उचित अनुचित का ज्ञान रखने वाला तो ज्ञानी जेन लगे जीतु किन्तु ज्ञानी भूल हो। ठीक है, उचित अनुचित जे माने कि उचित अनुचित तो विचार करी माने कि निजर কৰ্মক্ষেত্ৰত আগবাঢ়ি যায় তেখেতক আচলতে জ্ঞানী নবোলে। ঠিক আছে, জ্ঞান থকাটো আচলতে জ্ঞানী, এইটো বেলেগ আৰু চতুৰটো নহয়, দূৰদৰ্শীও নহয়। দূৰৰ কথা ভাবিব পৰাটো বা দূৰৰ কথা চিন্তা কৰাটো সেইটো দূৰদৰ্শী বুলি কয়। ঠিক আছে, কিন্তু উচিত অনুচিত জ্ঞান ৰাখি মানে কি নিজৰ কামত গুৰুত্ব দিয়াটো সেইটো হৈছে বিবেকী, অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। ঠিক আছে, বুজি পালা। नेक्स्ट क्वेश्चन 18 नंबर, निम्नलिखित वाक्य में त्रुटि वाले भाग का चयन कीजिए। मुझे भारी दुख हुआ। ठीक है, ইয়াতে কোনটো শুদ্ধ হ'ব, মুझे ভাৰী নহয়। ঠিক আছে, ভাৰী মানে কি ওজন। ঠিক আছে, মুझे কি হ'ব, মুझे বহুত দুখ হোৱা। গতিকে কোনটো শুদ্ধ হৈ যাব, মুझे বহুত দুখ হোৱা। ইয়াতে কোনটো শুদ্ধ হৈ যাব, অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব। ইয়াতে ভাৰী নহয়, ইয়াতে বহুত হ'ব। ঠিক আছে, মুझे বহুত দুখ হোৱা, ভাৰী দুখ হোৱা নহ'ব। ঠিক আছে, বুজি পালা। नेक्स्ट क्वेश्चन, निम्नलिखित वाक्य में त्रुटि वाले भाग का चयन कीजिए। मैंने कपड़े पहनने हैं, কিবা মিলা নাই, হয় নহয়, कपड़े पहनने हैं। ঠিক আছে, ইয়াতে মেৰিকো নহয়, কাৰণ বেলেগ বা হিন্দী ভাষী দেশবিলাকত মেৰিকো টেৰিকো এনেদৰে কয়, কিন্তু মেৰিকো টেৰিকো বুলি কোনো মানে কি গ্ৰামাৰ বা হিন্দী কিতাপত নাই। গতিকে মুঝে হ'ব ইয়াতে। ঠিক আছে, কি হ'ব, মুঝে कपड़े पहनने हैं। ইয়াতে কোনটো শুদ্ধ হৈ যাব, মেনেটো নহয়, মেনে কাপড়ে পেহনে এইটো কেনেকুৱা বাক্য হ'ল, মুঝে কাপড়ে পেহনে হে, এইটো শুদ্ধ হ'ব। গতিকে অপশ্যন কোনটো হ'ব, অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব, কাৰণ এটোত ভুল আছে। ইয়াতে মুঝে কাপড়ে পেহনে হে হ'ব লাগিছিলে। ঠিক আছে, বুজি পালা। नेक्स्ट क्वेश्चन, रेखांकित शब्दों के लिए उचित विकल्प का चयन कीजिए। उन्होंने इस बार आपत्ति प्रकट की है। ঠিক আছে, ইয়াতে কি হ'ব, उन्होंने इस बार आपत्ति प्रकट की है। ইয়াতে যদি আপুনি ভালদৰে লক্ষ্য কৰে, ইয়াতে যদি আপুনি প্ৰকট শব্দটো ইউজো নকৰিলে হয় তেতিয়াহ'লে মানে কি তেতিয়াও মানে কি বাক্যটো খাপ খালে হয়। ঠিক আছে, उन्होंने इस बार आपत्ति की है, তেতিয়াও মানে বাক্যটো খায়। ঠিক আছে, গতিকে ৰেখাংকিত ইয়াতে কি কৈছে, ৰেখাংকিত শব্দ কেলে উচিত বিকল্প का चयन कीजिए। ইয়াতে অকল আপত্তিটো হ'লেই হৈ যাব। उन्होंने इस बात पर आपत्ति की है, ইয়াতে পৰেশানী নহয়, খেদ নহয়, অচ্ছাই নহয়। গতিকে কি হ'ব, उन्होंने इस बात पर आपत्ति की है। যেনিবা এনেকুৱা এটা ল'ৰাজনক ঘৰলৈ যাব দিয়া, বা আনজনে ক'লে যে ল'ৰাজনক ঘৰলৈ যাব অনুমতি দিয়া, অনুমতিটো তাত নহ'লে হ'ল, যাব দিয়া মানে অনুমতি হৈ গ'ল। ইয়াতে যদি আপত্তি প্ৰকট কৰিবই নালাগে আৰু, उन्होंने इस बात पर आपत्ति की है। ঠিক আছে, বুজি পালা। আজিলৈ ইমানখিনি। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিব। আৰু যদিহে আজি আপুনি আমাৰ মানে কি পেইড ক্লাছটো জইন কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবা। মোৰ নম্বৰটো 6000 লিখি দিছোঁ বাৰু। মোৰ নম্বৰটো 6008483588। এই নম্বৰটো তুমি যোগাযোগ কৰি ল'বা। ঠিক আছে, এই নম্বৰটো যোগাযোগ কৰিলে তুমি কেনেদৰে আমাৰ ক্লাছ চলি আছে এতিয়া, আৰু এইটো PDF আমাৰ পেইড ক্লাছত দিয়া হ'ব।
আপুনি যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে জইন কৰি ল'ব। ঠিক আছে, বুজি পালা? ধন্যবাদ। জয় অসম।